সকলোৱে নমস্কাৰ জনাইছোঁ। অহা 1 ছেপ্টেম্বৰ 2024 তাৰিখ দেওবাৰ সেইদিনাখনি শ্ৰী শ্ৰী আই পদুমণি বৰশী থানত আমি এখনি বৰশী বোৱা প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। গতিকে বৰশী বোৱা প্ৰতিযোগিতাখনত অসম তথা উত্তৰ অঞ্চলৰ সকলো ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু যিসকল মানুহে ভাবি আছে যে আমাৰ হুইল বৰশী নাই, ধুনীয়া ধুনীয়া বৰশী নাই, কিবা নাই, বৰশী লৈ গায়ে মানে আহিম কেনেকৈ, লাজো লাগে, গতিকে তেওঁলোকৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। যিহেতু আমি প্ৰায় 300টা বৰশী বনাই ৰাখিছোঁ, গতিকে আপোনালোকক আমি বৰশীখিনি দেখাব বিচাৰিছোঁ। ইয়াত 300টা বৰশী আমি আপোনালোকৰ বাবে সাজু কৰি ৰাখিছোঁ। ইয়াৰ লগতে আজি আমি বিশেষকৈ এই গাঁৱৰ য'ত আমাৰ থানখন অৱস্থিত, এই গাঁৱৰ যুৱ সংঘই আজি থানৰ চাৰিওকাষ চাফ চিকুণ কৰিছে, পুখুৰী ভাগ চাফ কৰিছে, তালৈ আমি যাব বিচাৰোঁ। এইটোৱে হৈছে সেই ৰাজকীয় পুখুৰী। আহোম ৰজা শিৱসিংহৰ দিনতে এই ৰাজকীয় পুখুৰী ভাগ খান্দিছিল। আমি খনা পুখুৰী নহয়, আমাৰ আজু ককাই খনা পুখুৰী নহয়, আমাৰ আজু ককাৰ দিনৰ আজু ককাই এই পুখুৰীটো খান্দিছিল। তেওঁলোকৰ ৰাজত্ব কালত খান্দিছিল। এই খান্দি তেওঁলোকে এই থানখন প্ৰতিষ্ঠা কৰিছিল। আৰু থানখনৰ আটাইতকৈ ডাঙৰ এটা বস্তু আছে এই গছজোপা, এইটো বিশাল বৃক্ষ। এই গছজোপাৰ গোলাইটো আছে 21 মিটাৰ। ইয়াক আমি যদি ইয়াৰ চাৰিওকাষটো জোখোঁ তাতে 21 মিটাৰ ওলাইছে। আৰু আজি পুৱা যিহেতু 6 বজাৰ পৰা আমি দেৰঘৰবাৰী, নগাঁও দেৰঘৰবাৰী যুৱক যুৱতীসকলে সামূহিক চাফাই অভিযান আৰম্ভ কৰিছিলোঁ। গতিকে তেওঁলোকে এতিয়া চাফা কৰি আছে। যিহেতু 1 তাৰিখে 1 ছেপ্টেম্বৰত বৰশী বোৱা প্ৰতিযোগিতাখন আছে, এই প্ৰতিযোগিতাখন সফল কৰিবৰ কাৰণে প্ৰতিযোগিতাখনৰ যিটো মানে পুখুৰীটোৰ চাৰিওকাষ চাফা কৰিবলৈ কাৰণে যুৱ সংঘই আজি উঠি পৰি লাগিছেহি। আৰু তেওঁলোকক আমি ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ। আৰু 1 তাৰিখে হ'বলগীয়া প্ৰতিযোগিতাখনত আমি পুনৰবাৰ সকলোকে আমন্ত্ৰণ জনাইছোঁ। আৰু এই বৰশী আজি চাফাই কৰি থকা যুৱ সংঘৰ কাৰণে আমি কিছু এটা বস্তু ৰেডি কৰিছোঁ। এই থাক আপোনালোকক, এয়া যুৱ সংঘৰ ল'ৰাসকল 6 বজাতে যিহেতু আহিছে, এতিয়ালৈকে তেওঁলোকে কোনো আহাৰ গ্ৰহণ কৰা নাই, পানী খাই আছে। গতিকে এসাঁজ ভাতৰ ব্যৱস্থা কৰিছোঁ তেওঁলোকৰ কাৰণে। এইটো হাঁহ মাংস, হাঁহ কোমোৰাৰ পচলা দি বনাই থকা হৈছে। ইয়াতে দালি, ৰঙালাও, ঔটেঙা দি দালি বনাই থকা হৈছে। ইয়াত নেমু চেমু কাটিছে। তেওঁলোকে অলপ ভোক লাগিছে কাৰণে অলপ টেষ্ট কৰি চাইছে, অলপ নিমখ হৈছেনে চাইছে। গতিকে আহক, সেইদিনাখনিও আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বৰশী বোৱা প্ৰতিযোগীসকলৰ স্থানীয় প্ৰতিযোগীসকলে মিলি আকৌ সেইদিনাখনি আমি তৃপ্তিৰে এসাঁজ ভাত খাম। আপোনালোক আহক। আপোনালোকে এইটো নাভাবিব যে ইয়ালৈ আহিলে, অংশগ্ৰহণ কৰিবলৈ আহিলে কি হ'ব কি নহ'ব। সৰ্বাধিক মাছ আছে, প্ৰত্যেকজনে মাছ এটাকৈ পাব। আৰু নোপোৱাসকলেও মাছ এটা আমি দি পঠাম। আমি থান কমিটিয়ে প্ৰত্যেককে এটা মাছ ঘৰলৈ নিবৰ কাৰণে দি পঠাম। আৰু যাৰ বৰশী নাই, আমাৰ হাতত বৰশী আছে, আপোনালোকে কেৱল অংশগ্ৰহণ কৰক। মানে অংশগ্ৰহণৰ মাচুল 1000 টকা। আহক, 1 তাৰিখে আমি 11 বজাৰ পৰা 3 বজালৈ প্ৰতিযোগিতাখন আৰম্ভ কৰিম। 3 বজালৈ। হয়তো আপোনালোকে ভাবি আছে যে থানটো ক'ত? ধেমাজি জিলা, অসমৰ ধেমাজি জিলা বৰদলনি মৌজাৰ বৰদলনি অঞ্চলৰ নগাঁও দেৰঘৰবাৰী। যিহেতু ইয়াতে আমি বেনাৰখন আপোনালোকক দেখাইছিলোঁ, বেনাৰখনতো ধুনীয়াকৈ পুস্তাখনতো আছে। গতিকে আহক, কোনো কুণ্ঠাবোধ নকৰিব। আমাৰ পেজ আছে আই থান বুলি, তাতো আপোনালোকে চাব পাৰে, তাত চাইও আহিব পাৰে। ইউটিউবতো দিয়া হৈছে, ফেচবুকত দিয়া হৈছে, বিভিন্ন সামাজিক মাধ্যমত দিয়া হৈছে। আমাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে প্ৰচাৰ প্ৰসাৰ আৰু এই থানখনৰ পুঁজি সংগ্ৰহ কৰি লৈ পিনি থানখন আৰু যাতে এই বহু শ বছৰীয়া পুৰণি থানখন যাতে আৰু উন্নয়ন আৰু ডেভেলপ কৰিব পাৰোঁ, তাৰে আমি প্ৰতি লক্ষ্য ৰাখিছোঁ। এই বিশাল গছজোপা এবাৰ পুনৰ দেখাই দিয়া, ওপৰলৈকে, তলৰ পৰা ওপৰলৈকে বিশাল এজোপা গছ, প্ৰায় 1 বিঘা ওপৰৰ মাটি গছৰ ডাল পাতে বেৰি আছে। আহক।